বন্ধু বান্ধৱীসকল মই পূৰবী আৰু মোৰ চেনেল পিকেছ ক্ৰিয়েটিভিটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ বিষয়বস্তুটো কি ধৰিব পাৰিছে ন, ৱেট লছৰ ওপৰত মই আজিৰ ভিডিঅ'টো বনাইছোঁ। মানে কিছুমানে সময় একেবাৰে নাপায় ৰাতিপুৱা, তো সিহঁতৰ বাবে মই এইটো একেবাৰে কম সময়তে ব্ৰেকফাষ্টটো ৰেডি হ'ব, সিহঁতৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। বিশেষকৈ স্কুলীয়া কলেজীয়া ল'ৰা ছোৱালীবিলাকৰ বাবে এইটো অসুবিধা বিশেষকৈ হয়, মানে একেবাৰে সময় নাথাকে ৰাতিপুৱা, তো লৰালৰি হয়, আনহেল্ডি খাই যায়, তো আমাৰ শৰীৰৰ কাৰণে উপযোগী নহয় একেবাৰে। তো মই আজি হেল্ডি এটা ব্ৰেকফাষ্ট লৈ আহিছোঁ, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই, নচোৱাকৈ নাযাব কিন্তু। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। তেতিয়াহ'লে বলক মোৰ কিটচেনলৈ। পেন এটা 2 বাটি পানী মই এতিয়া গৰম কৰি লৈছোঁ, আৰু ইয়াতে আমি এতিয়া 2 বাটি অটছ ঢালিম। আপুনি যদি বেছিকৈ শকত হৈছে তেতিয়াহ'লে ইয়াতে আপুনি অকল পানীহে এনেকৈ পানীৰে ৰান্ধিব, গাখীৰ এড নকৰিব, কাৰণ আমাৰ ট্ৰেইনাৰে আমাক উপদেশ দিয়ে যে পানীৰে খাব লাগে, গাখীৰেৰে খাব নালাগে। তো গাখীৰটো আমি কিয় দিওঁ, আমাৰ সোৱাদৰ কাৰণে দিওঁ। এতিয়া আমি ইয়াতে অটছখিনি ঢালি দিলোঁ। অটছত বহুত পৰিমাণে কাৰ্বহাইড্ৰেট, প্ৰ'টিন থাকে। যদি আপোনাৰ হাতত একেবাৰে সময় নাথাকে, এই ব্ৰেকফাষ্ট কম সময়তে বনাব পাৰিব। ইয়াতে মই এতিয়া গাখীৰ দিলোঁ, এতিয়া চেনি দি আছোঁ। আপুনি চেনিৰ সলনি মৌ ব্যৱহাৰ কৰিব পাৰে যদি আপোনাৰ চুগাৰ থাকে। এতিয়া আমি এইখিনি লৰাম, আৰু এইখিনি ইয়াতে ফাইবাৰ যথেষ্ট পৰিমাণে থাকে। ফাইবাৰ থকাৰ বাবে আমাৰ হাৰ্ট ভালে থাকে আৰু ইমিউনিটি ছিষ্টেম বৃদ্ধিৰ বাবে আমাৰ সহায় কৰে, আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰে। তো এনেদৰে আপুনি খাওক, আৰু আমাৰ যিবিলাক হাৰ্ডিবিলাকৰ মানে যিবিলাক গাঁঠিবিলাক বিষ হয়, ইয়াৰ শক্তিখিনি কমি যায়, সেই শক্তি যোগান ধৰাটো সহায় কৰে। যেনেকুৱা বয়স হ'লে, আমাৰ মা দেউতাহঁতৰ বয়স হৈছে, সিহঁতৰ এনেকুৱা ধৰণৰ হৈছে, তো সিহঁতক খোৱাওক, মা দেউতাক হাৰ্ডিৰ কাৰণে বহুতে ভাল হয় এই বস্তুটো। তো এতিয়া আমি ইয়াতে দি আছোঁ কাজু, এইখিনি আমি ভাঙি দিলোঁ। এতিয়া ভাঙি দিয়াৰ পিছতে আমি লৰাই দিম। এইখিনি খাবলৈ বহুতে টেষ্টি হয়, কিন্তু কিছুমানেহে বেয়া পায় খাবলৈ। তো চবৰে টেষ্টবিলাক বেলেগ বেলেগ হয়, আৰু যিবিলাকৰ বহুতে ভোক লাগি থাকে সিহঁতৰ কাৰণে এইটো ভাল এটা খাদ্য, কাৰণ যিবিলাকৰ বহুতে ভোক লাগি থাকে সিহঁতৰ মানে কণ্ট্ৰল নাথাকে খোৱা লোৱাত। এইখিনি খালে ভোকটো কমকৈ লাগে আৰু খোৱা লোৱাত কণ্ট্ৰল হয়, আৰু সেইকাৰণে আমাৰ স্বাস্থ্যৰ ফালে ভাল। তো এইখিনি আমাৰ ৰেডি হৈ গ'ল। এনেদৰে সাধাৰণ বাতি এটাত ওলাই লৈছোঁ, কাৰণ সজাবলৈ আমাৰ ভাল বাতি নাই। মানুহবিলাকে সাধাৰণতে বস্তুৰ পৰা অসাধাৰণ থাকিব, তো এনেদৰে ব্যৱহাৰ কৰিছোঁ। খাবহে লাগে, খোৱাটোহে মেইন না। তো বৰ্তমান আমৰ বতৰ, সেইকাৰণে এনেদৰে আমটো দিছোঁ। তো আমটো কাটিছোঁ, কেনেকুৱা লাগিছে, এনেধৰণে কাটিলে ভাল লাগিছে ন, তো জনাব হা। তাৰপিছত আম থকাৰ কাৰণে আম দিছোঁ, যদি বেলেগ ফল থাকে তেতিয়াহ'লে বেলেগ ফলো দিব পাৰে আপোনালোকে।